লাগি বুলি মই ভাবি আছো কাৰণ বিজেপি হল আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ সক্ৰিয় আৰু বৃহৎ এটা মানে পলিটিকেল পাৰ্টি। এই পলিটিকেল পাৰ্টিক মই আজি জীৱনত মই প্ৰথমবাৰৰ কাৰণে মানে খোজ পেলাবলৈ পাইছো আৰু ইয়াৰ কাৰণে ওদালগুৰি জিলাৰ আমাৰ জ্যেষ্ঠ বিজেপি নেতা কাৰ্তিক চন্দ্ৰ বড়ো ডাঙৰীয়া, পৰাগ বসুমতাৰী ডাঙৰীয়া, বিক্ৰম সিং বসুমতাৰী ডাঙৰীয়া তেখেতসকল মই প্ৰথমবাৰ যোগাযোগ কৰিছিলোঁ আজি প্ৰায় একমাহ মানে আগত। তেখেতসকলক মই এই সুযোগ দিয়াৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই বিজেপিত যোগদান কৰিবলৈ এটা কথা ক'ব বিচাৰিছোঁ ৰাজ্যৰ আগত যে অহা বছৰ 2020 চনত পিটিচি পৰিষদৰ নিৰ্বাচন আহি আছে। এই নিৰ্বাচনৰ পিছত আপোনালোকে চাব যে পিটিচি মানে আমাৰ বিজেপি পাৰ্টিয়ে মানে 100% গাড়ী দখল কৰাটো খাটাং। আজি মোক কোনে মানে বিজেপিত যোগদান কৰিবলৈ মাতি অহা নাই। মোৰ লিডাৰশ্বিপত আজি 100তকৈ অধিক মানে বিজেপিত যোগদান কৰিছে। মই কোনো এজন ব্যক্তি কিন্তু জবৰদস্তি কৰিবলৈ মানে প্ৰয়োজন হোৱা নাই। তোমালোকে বিজেপিত অহা বুলি ক'বলৈ প্ৰয়োজন হোৱা নাই আৰু বহুত ল'ৰা যোগদান কৰিব। মোৰ লগত বহুত ল'ৰা আকৌ মানে যোগাযোগ চলি আছে কিন্তু সময় তেওঁলোকে ৰৈ আছে, বাট চাই আছে। পিছৰ পৰ্যায়ত তেওঁলোকে আকৌ মানে বিজেপিলৈ যোগদান কৰিবলৈ সাজু হৈ আছে। চ' ইয়াৰ কাৰণে মই ৰাজ্যৰ আগত এইটো ভৱিষ্যতবাণী নহয়, বাস্তৱৰ এটা কথা ক'ব বিচাৰিছোঁ। অহা 10 বছৰ পিছত বিজেপি এই অঞ্চলত এটাহে ৰাজনীতি দল থাকিব ৰাইজ, এই হ'ল মানে বিজেপি দল। ইয়াত মানে কোনো আকৌ মানে দ্বিতীয় দল নাহে। আপোনালোকে সকলোৱে গম পায় আজি দলে দলে সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষী সকলো লোকে আজি মানে বিজেপি আঁকোৱালি লৈছে। বিজেপি কাকো মানে জবৰদস্তি কৰা নাই, কাকো কাৰো ঘৰত সোমাই পেলাই মাতিবলৈ যোৱা নাই। একমাত্ৰ এটাই কাৰণ, সেয়া হ'ল বিজেপিৰ আদৰ্শ নীতি। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আদৰ্শ নীতি। আমাৰ মানে ৰাজ্যৰ বিজেপি নেতা সৰ্বানন্দ সোণোৱাল নামেৰে অসমৰ মানে চিফ মিনিষ্টাৰ, আমাৰ অসমৰ মানে বিজেপিৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াকে ধৰি বিভিন্ন বিজেপি নেতাসকলৰ যি মানে আদৰ্শ নীতি, এই আদৰ্শ নীতিত মানে ৰাইজে আজি আকৰ্ষিত হৈছে আৰু ইয়াৰ কাৰণে দলে বলে সকলোৱে যোগদান কৰিবলৈ সাজু হৈ আছে ৰাইজ। চ' ইয়াৰ কাৰণে আমি সকলোৱে মানে ভাগ্যৱান। আমি সকলোৱে মানে বিজেপিৰ এই প্লেটফৰ্মত খোজ দি পেলাই আমি আগন্তুক দিনত সৰ্বসাধাৰণ ৰাইজক আমি মানে সেৱা জনাবৰ কাৰণে আমি এটা সোণালী সুযোগ পাইছোঁ। আমি এজন কৰ্মী হিচাপে কাম কৰিবলৈ সুযোগ পাইছোঁ আৰু সেয়াই মই আজি এই মঞ্চৰ পৰা এইকাৰণে কৈছোঁ যে বিজেপি মানে দুখীয়া দৰিদ্ৰ আমাৰ খেতিয়কসকলৰ কাৰণে, আমাৰ দুখীয়াসকলৰ মনৰ